আমি মোবাইল বা ল্যাপটপৰ ক্ৰোম ব্ৰাউজাৰত যাব লাগিব যাই কেনে ইয়াতে সার্চ কৰিব লাগিব UDID কাৰ্ড ডাউনলোড সার্চ কৰাৰ পিছত UDID এটা আছে ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে ক্লিক কৰিব লাগিব তাৰ পিছত ইয়াতে লগইন হৈ ইয়াতে আপোনাৰ যেটো এনৰলমেন্ট নাম্বাৰ আছে আপোনাৰ হেতু ইয়াতে বহাব লাগিব মই মোৰটো বহাই আছো তাৰ পিছত ইয়াতে ডেট অফ বাৰ্থ বহাব লাগিব ডেট অফ বাৰ্থ যেটো আছে আপোনাৰ হেতু ইয়াতে দিব লাগিব তাৰ পিছত ইয়াতে ক্যাপচা দিব লাগিব তাৰ পিছত লগইনত ক্লিক কৰিব লাগিব ইয়াতে আপোনাৰ ডিটেইলছ আহি গৈছে চাব পাৰিব আপোনাৰ নাম তাৰ পিছত ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ যেটো UID কাৰ্ড হেতু ডাউনলোড হৈছে ইয়াতে চাব পাৰিব যদি ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক কৰি দিব